ছাত্ৰ-ছাত্ৰীসকল আমি যোৱা পাঠত পাৰমাণবিক ভৰকাক বোলে সেই সূত্ৰটো আগবাঢ়িছিলোঁ। এতিয়া পাৰমাণবিক ভৰকে পুনৰ আলোচনা কৰিবলৈ লৈছোঁ। যেনে ছডিয়ামৰ পাৰমাণবিক ভৰ 23 ইউ বুলিলে কি বুজা? আনসার ছডিয়ামৰ এটা পৰমাণুৰ ভৰ কাৰ্বন 12 পৰমাণুৰ ভৰত 12/1 গুণ গধুৰ বুলি বুজা যায়। এতিয়া আমি নেক্সট এটা সংজ্ঞালৈ আগবাঢ়ি যাওঁ। আয়ন কি? আয়ন কি? ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰ আধানযুক্ত কণা থাকে। আধানযুক্ত কণা থাকে এইবোৰক আয়ন বোলে। যেনে সোডিয়াম মেগনেছিয়াম ক্লৰাইড, তেনে MgCl2 যৌগটো Mg আৰু Cl আয়ন থাকে। ইয়াৰ পাছত নেক্সট এটা সংজ্ঞা হ'ল বহু পাৰমাণবিক আয়ন কি? বহু পাৰমাণবিক আয়ন কি? বহু পাৰমাণবিক আয়ন হ'ল কি? একাধিক পৰমাণুৰে গঠিত পৰমাণুৰ আধানযুক্ত গোট একতাক বহু পাৰমাণবিক আয়ন বলে। যেনে NH4 plus OH SO4 ইত্যাদি। ৰাসায়নিক সংকেত ইয়াৰ পাছত আন এটা সংজ্ঞালৈ আমি আগবাঢ়ি যাওঁ। ৰাসায়নিক সংকেত